এটা কাম কৰক, বস্তা পাৰি পেলাই মাজুলীখনক সুৰক্ষা দিম বুলি যদি ভাবিছে সেয়া সম্ভৱ নহয়। আহি পেলাই মোক সুধিছে যে আমিতো বাহিৰৰ পৰা চাই থাকো মাজুলীত সাধন বহুত হে, লেকিন ইয়াৰ আগে পতা চলা ইয়াৰ কুछ भी नहीं है। যিজনে কংগ্ৰেছৰ প্ৰতিনিধি তেখেতক বোলে আজীৱন প্ৰতিনিধি হিচাপে ৰাখিব, মাজুলীবাসী ৰাখি এটা সময়ত কৈছিল। আজি তাৰিখত গুৱাহাটীলৈ নাইট ছুপাৰ চলি আছে, কাৰ কাৰণে চলি আছে? কংগ্ৰেছ গভৰ্ণমেণ্টে কৰি থোৱা কামৰ কাৰণে। 2026 চনৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন। ইতিমধ্যে শাসকীয় পক্ষই হওক বা বিৰোধী দলে হওক নিজৰ কাম কাজ আৰম্ভ কৰিছে। ভাৰতীয় জাতীয় কংগ্ৰেছেও নিজৰ সমষ্টিসমূহৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পৰা আবেদন গ্ৰহণ কৰি আছে। এটা বিশেষ খবৰ ওলাইছে এইবাৰ যে যুৱ প্ৰতিনিধিয়ে সেয়া শাসকীয় পক্ষই হওক বা বিৰোধী দলেই হওক বিশেষভাৱে প্ৰাধান্য পোৱাৰ কথা আছে। মোৰ লগত আছে আজি 98 নং মাজুলী বিধানসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ হৈ টিকট প্ৰত্যাশী বিষ্ণু কমল পায়েং। নমস্কাৰ, মই বিষ্ণু কমল পায়েং। যিহেতু মই বৰ্তমান সময়ত মাজুলী জিলা কংগ্ৰেছৰ জ্যেষ্ঠ উপসভাপতি হিচাপে কৰ্মৰত হৈ আছোঁ, আৰু আজি কিছুদিনৰ আগত মই গুৱাহাটী আমাৰ মুখ্য কাৰ্যালয়ত আপোনালোকে অৱগতই, যিহেতু আগন্তুক বিধানসভা নিৰ্বাচনৰ কাৰণে প্ৰাৰ্থিত্ব বাছনিৰ যি আবেদন লৈ আছে আৰু ময়ো আবেদন জমা দি আহিছোঁ। দলটোত আগৰ পৰাই কাম কৰি আহিছোঁ আৰু বৰ্তমান সময়টোত দলটোত এজন জ্যেষ্ঠ উপসভাপতি হিচাপে দলটোৰ পৰা যিখিনি কৰণীয় কাম সকলোখিনি কৰি আছোঁ। আমি তেওঁৰ পৰা বৰ বিশেষ সময় নলওঁ, কাৰণ তেওঁ ব্যস্ত হৈ আছে। আমি ব্যস্ততা ভৰা এই সময়খিনিৰ মাজতে তেওঁৰ পৰা অকণমান তেওঁৰ কথা জানিব আহিছোঁ, আৰু তেওঁলৈ মোৰ পোনপটীয়া কেইটামান প্ৰশ্ন থাকিব। যিকেইটা প্ৰশ্ন আজি এজন সাধাৰণ নাগৰিক হিচাপে তেওঁক সুধিবলৈ চেষ্টা কৰিম। আপোনাৰ যদি ক'ৰবাত ব্যক্তিগত এজেণ্ডা, যিহেতু আপোনালোকৰ এতিয়ালৈকে দলীয় এজেণ্ডাসমূহ ৰাজহুৱা কৰা হোৱা নাই, আগন্তুক আপুনি কি পৰিকল্পনা হাতত ৰাখি ৰাইজৰ কাষলৈ আপুনি চাপি যাব? চাওক, যিহেতু মই অকল ৰাজনীতি কৰিব লাগে বুলি ৰাজনীতিলৈ অহা নাই। মই ছাত্ৰ অৱস্থাৰ পৰা বিশেষকৈ ছাত্ৰ সংগঠন কৰিছোঁ, মহাবিদ্যালয়সমূহত মহাবিদ্যালয়ৰ আদান সম্পাদক হিচাপে নিৰ্বাচিত হৈছোঁ, তাৰপিছত NSY কৰিছোঁ। NSYৰ পৰা দীঘলীয়া পৰিক্ৰমা কংগ্ৰেছৰ মজিয়াত আছোঁ। যিবোৰ সমস্যা, এই সমস্যাসমূহ ওচৰৰ পৰা দেখিছোঁ। মাজুলীত সমস্যা বহুত আছে, বিশেষকৈ তুমি মেইন সমস্যা বুলি যদি ক'বলৈ যাওঁ, মাজুলীত এগৰাকী মুখ্যমন্ত্ৰী ইয়াৰ পৰা প্ৰতিনিধি কৰি থৈ গ'ল। মাজুলী ভৌগোলিকভাৱে যিটো সুৰক্ষা প্ৰদান কৰিব লাগিছিল, সেই মাজুলীত আজি তাৰিখতো সুৰক্ষিত হোৱা নাই। সেইটো মূল এজেণ্ডা, এইটো মাজুলীৰ কাৰণে প্ৰত্যেকজন মাজুলীয়ানকে সেইটো প্ৰয়োজনীয় বস্তু। পানীৰ পৰিমাণটো অলপ কমিছে কাৰণে মাজুলী আজি তাৰিখত আছে। যদি পানীৰ পৰিমাণটো বাঢ়ি যায় মাজুলী কিন্তু নাথাকে, কাৰণ মাজুলীত আজিলৈকে বৈজ্ঞানিকভাৱে মাজুলীখনক যেনেদৰে সুৰক্ষিত কৰিব লাগিছিলে সেইটো কৰা নাই। যিসকলক খহনীয়া পৰিৱেশ পোৱা নাই তেখেতসকলে অনুভৱ কৰিব নোৱাৰে। আমাৰতো 100 বিঘাৰ ওপৰত আমাৰ ককাৰ মাটি আছিলে, গুচি গ'ল। আমি সেই পৰিৱেশটো পাইছোঁ, আমি ভুক্তভোগী, আৰু সেইকাৰণে কোনো এজন মাজুলীয়ানে তেনেধৰণে আকৌ এবাৰ ভুক্তভোগী হোৱাটো আমি নিবিচাৰোঁ। আৰু দ্বিতীয় কথাটো হ'ল, মাজুলীত মেডিকেল যিটো সমস্যা, ইয়াততো ডক্তৰ থাকে, কেৱল ৰেফাৰ কৰিবৰ কাৰণে থাকে। ইয়াত ভাল ট্ৰিটমেণ্টৰ কাৰণে ডক্তৰ নোপোৱা। তুমি যদি মই মিছা কৈছোঁ, মেডিকেলবিলাকৰ ভিজিট কৰিলে আপুনি ভালকৈ গম পাই যাবা। সেইকাৰণে মেডিকেল ফেচিলিটি মাজুলীত বহুত প্ৰয়োজনীয় আছে। আৰু ক'বলৈ গ'লে মাজুলীত নিবনুৱা সমস্যাটো ভাবিব নোৱাৰাকৈ হ'ব ধৰিছে। মাজুলীৰ বহু ল'ৰা ছোৱালী অসমৰ বাহিৰত কৰ্মৰত হৈ আছে। দেখিলে বেয়া লাগে, ইমান ল'ৰা ছোৱালী বাহিৰত আছে। মাজুলী সংস্থাপন পোৱালে তেখেতসকলে মাজুলীতে থাকিব পাৰিলেহেঁতেন। আজি মাজুলীত টুৰিজিম ছেক্টৰটো ডেভেলপ কৰিবৰ কাৰণে বহুত স্ক'প আছিলে, কিন্তু আউট অফ সিদিনা মোৰ চিনাকি দিল্লীৰ পৰা এজন আহিছে, তেখেতে আহি পেলাই মোক সুধিছে যে আমিতো বাহিৰৰ পৰা চাই থাকো মাজুলীত সাধন বহুত হে, লেকিন ইয়াৰ আগে পতা চলা ইয়াৰ কুछ भी नहीं है। মই তেখেতক বুজাই কৈছোঁ যে তেনেধৰণৰ কিছুমান কথা, আৰু তেখেতক কৈছোঁ যে মাজুলীত অপশ্যনটো আছে, কিন্তু গভৰ্ণমেণ্টে যেনেকৈ টুৰিজিম ছেক্টৰটো ডেভেলপ কৰিব লাগিছিল তেনেকৈ পৰা নাই। আৰু মাজুলীত টুৰিজিম ছেক্টৰটোৰ বাদে বৰ বিশেষ বেলেগ বস্তুটো নাই, ইণ্ডাষ্ট্ৰি কিবা কিবিটো নাই। টুৰিজিম ছেক্টৰটোৱে বহুত ল'ৰা ছোৱালী এংগেজ হৈ থাকিব পাৰে। উদাহৰণ বহুত আছে যিবোৰ টুৰিজিমক লৈ মানুহ চলি আছে। গতিকে বহুত ৰাজ্য আছে, অকল এখন সমষ্টি নহয়, বহুত ৰাজ্য চলি আছে, বহুত দেশ চলি আছে অকল টুৰিজিম ছেক্টৰটোক লৈ। কিন্তু মাজুলী ইমান স্ক'প থকাৰ পাছতো এটা নিৰ্দিষ্ট পৰিকল্পনা নাই। তাৰপিছত এয়া টুৰিজিমৰ যি অৱস্থা, আমি লাজেই পাই যাওঁ যে মাজুলী ইমান অপশ্যন থকাৰ পিছত আপোনালোকে কিয় কৰা নাই। গভৰ্ণমেণ্টে যদি ইয়াত মাজুলীখনক যদি কাম কৰিবলৈ ইচ্ছুক নহয়, কৰিব কোনে? সেইকাৰণে মাজুলী যিজন প্ৰতিনিধি হ'ব, যোনে হ'ব, মোৰ পৰিকল্পনা আছে সেইটোক লৈ যে মাজুলীখনক এক লেখত ল'বলগীয়া সমষ্টি হিচাপে কৰিব পৰা বহুত অপশ্যন আছে। এটা সময়ত আপোনাৰ মাজুলী সমষ্টিটোক লৈ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মত শুনিবলৈ পোৱা যায়।
বিশেষকৈ কংগ্ৰেছৰ দুৰ্গ আছিল বুলি কোৱা হয়। পৰৱৰ্তী সময়ত ইয়াৰ পৰা ৰাজীৱ লোচন পেগুৰ যেতিয়া জিকি গৈছিল, তেখেতৰ সময়ত এটা দুৰ্গ হিচাপে পৰিচিত আছিলে মাজুলী সমষ্টিটো। কিন্তু ক্ৰমান্বয়ে সেই যি দুৰ্গ খহিবলৈ আৰম্ভ কৰিলে। লোকসভা নিৰ্বাচনত এইবাৰ ভোট পাৰ্চেণ্টেজ পৰৱৰ্তী বিধানসভাতকৈ লোকসভাত কংগ্ৰেছৰ ফালে সেয়া শতাংশ বাঢ়ি গৈছে। গতিকে এই গোটেই বিষয়টোৰ পৰা আপুনি কিমান আশাবাদী? সেইটো এনেধৰণৰ কথা, 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰে যেতিয়া সমগ্ৰ ভাৰতবৰ্ষত এটা ভুৱা প্ৰতিচ্ছবি আছে দিন আয়েগা সেইটোক লৈ আহিলে, মানুহে আশা কৰি পেলাই ভোট প্ৰদান কৰিছিল, জিকিলে। তাৰপিছত মাজুলীত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপিত হৈ খেলিলে, যাৰ বাবে মাজুলীত অলপ শোচনীয়ভাৱে আমি পৰাজিত হ'ব লগা হ'লো। বহুত কংগ্ৰেছী লিডাৰ সেইটো সময়ত প্ৰলোভনত গুচি গ'ল। যিসকল এতিয়া বৰ্তমান বিজেপিৰ ডাঙৰ কথা কয়, তেখেতসকল গুচি গ'ল। সেইটো আচলতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মুখ্যমন্ত্ৰী হিচাপে ভোট দিছিলে মাজুলীত। মাজুলী ৰাইজোতো শিক্ষিত ৰাইজ, শিক্ষিত সমাজ মাজুলীখন, যিহেতু মাজুলী মানুহে জানে যে কাক ভোট দিলে কি হয় কি নহয়। সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ'ব বুলি, মাজুলীখন ভাবিব নোৱাৰাকে ডেভেলপ হ'ব বুলি এটা আশাত ভোট দিয়া হৈছিল, যিটো কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৰিব নোৱাৰিলে। আৰু সেই মৰ্মে আপোনালোকে দেখিছে যোৱাবাৰ আমাৰ যিটো এম পি ইলেকশ্যনত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত মাজুলী ভোটৰ পাৰ্চেণ্টেজ কিমান বাঢ়িছে আপোনালোকে দেখিছে। গতিকে আশাবাদী এইবাৰ বিধানসভা নিৰ্বাচনতো, যিহেতু মাজুলীবাসী ৰাইজে যথেষ্ট ঠগন খালে আৰু এইবাৰ ঠগ খাব কেতিয়াও নোখোজে। আৰু 26ৰ যি নিৰ্বাচন, এই নিৰ্বাচনটোত মাজুলীবাসী ৰাইজে উচিত সিদ্ধান্ত ল'ব, যিয়ে মাজুলীক প্ৰকৃতাৰ্থত ভাল পায়। ডাঙৰীয়া, পৰিৱৰ্তনৰ কথা ক'বলৈ গ'লে কংগ্ৰেছৰ দিনৰ 15 বছৰীয়া শাসনৰ সময় পৰিৱৰ্তন আৰু বৰ্তমান সময়ত যিহেতু আমি দৰিয়া দলঙৰ ওপৰত আছো, এই পৰিৱৰ্তনৰ যিটো ধাৰা কিদৰে পৰিলক্ষিত হৈছে আপোনাৰ দৃষ্টিত? 2016 চনততো সঁচা কথা ক'ব গ'লে বিজেপিয়ে পৰিৱৰ্তনৰ কথা কৈয়েতো চৰকাৰ কৰিলে। এতিয়া মাজুলীৰ কথা যদি আমি ক'ব যাওঁ, পৰিৱৰ্তন কি হৈছে, আপোনাক কথা এটা উনুকিয়াব বিচাৰিছোঁ। মাজুলীখন পৰিৱৰ্তন এনেকুৱাকে অকল ভুৱাকে হৈ আছে ক'ব পাৰি, যিহেতু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মাজুলীৰ প্ৰতিনিধিত্ব কৰি থৈ গৈছিলে। আৰু আপুনি নিজে মাজুলীখন ঘূৰি পেলাই এনেকুৱা এটা কওক যে মুখ্যমন্ত্ৰী সমষ্টি যেন লাগে নেকি মাজুলীখন? আজি তাৰিখতো গুৱাহাটীলৈ নাইট ছুপাৰ চলি আছে। কাৰ কাৰণে চলি আছে? কংগ্ৰেছ গভমেণ্টে কৰি থোৱা কামৰ কাৰণে মাজুলীৰ পৰা গুৱাহাটীলৈ নাইট ছুপাৰ অহা যোৱা চলি আছে। এতিয়া আমি যে দৰিয়া দলংখনত যে আছো, কংগ্ৰেছে প্ৰচাৰ নকৰিলে সেইখিনি, যাৰ কাৰণে মানুহে এইটো অনুভৱ নকৰিলে। সেই ঘাটটোত কিমান এইটো মাজুলী চকুলো বুলি কৈছিলে এটা সময়ত। এনেকুৱাকে কৈছিল যে এই দলংখন যদি নিৰ্মাণ কৰি দিয়ে বোলে, যিজনে কংগ্ৰেছৰ প্ৰতিনিধি তেখেতক বোলে আজীৱন প্ৰতিনিধি হিচাপে ৰাখিব, মাজুলীবাসী ৰাইজে এটা সময়ত কৈছিল। অকল এখন দলং বুলিয়ে নহয়, মাজুলীত কেইবাখনো দলং হ'ল, যিটো আমি নিজে কৰা কামখিনি প্ৰচাৰ কৰিব লাগে বুলি আমি অনুভৱ নকৰিলে। কাৰণ নিজে কৰা কামখিনি ৰাইজে দেখিছে, প্ৰচাৰ কৰাৰ কোনো প্ৰয়োজন নাই। এতিয়া বিজেপি এনেকুৱা হৈছে যেন কৰিব এটকা, দেখাব 100 টকা, এনেকুৱা এটা হৈ আছে। এতিয়া মাজুলীত আপোনালোকে চাব পাৰে, নতুন প্ৰজেক্ট মাজুলীত একো নাই। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যি এটা দুটা মানে নতুন প্ৰজেক্ট আহিলে, সেইখিনি কাম চলি আছে। কিন্তু ভুৱন গাম ডাঙৰীয়া বিধায়ক হোৱাৰ পৰা নতুন প্ৰজেক্ট কি আহিছে আপোনালোকে নিজে অনুসন্ধান কৰিলে নিশ্চয় গম পাব। গতিকে মাজুলীখনৰ পৰিৱৰ্তন একো হোৱা নাই। মাজুলীখন কেৱল এটা ভুৱা প্ৰতিচ্ছবিয়ে গোটেইখিনি পৰিৱৰ্তনৰ চব দেখাব বিচাৰি আছে। এটা আপোনাক ক'ব বিচাৰিছোঁ মই, মাজুলীৰ যিটো ভৌগোলিক সমস্যা, এই ভৌগোলিক সমস্যাখিনিত মই তৰুণ গগৈ ডাঙৰীয়াক ধন্যবাদ জনাব লাগিব। তেখেতৰ দিনত মাজুলীত 7টাকৈ শিলৰ স্পাৰ হৈছে, যিটো শিলৰ স্পাৰে মাজুলীখনক সুৰক্ষা আজি তাৰিখলৈকে দি আছে। এই স্পাৰখিনি নোহোৱা হ'লে হয়তো মাজুলীখন আজি তাৰিখখন নাথাকে। গতিকে এতিয়াও বিজেপি গভমেণ্ট আছে, বিজেপি গভমেণ্টৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ, আমাৰ কি বুলি কয় বিধায়ক ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, যদি আপোনালোকে ৰাইজৰ পৰা সঁচা মৰম কৰিব বিচাৰে বা ৰাইজৰ প্ৰতি আপোনালোকৰ দায়বদ্ধতা যদি আছে বা মাজুলীৰ প্ৰতি যদি দায়বদ্ধতা আছে, তেতিয়াহ'লে এটা কাম কৰক, বস্তা পাৰি পেলাই মাজুলীখনক সুৰক্ষা দিম বুলি যদি ভাবিছে, সেয়া সম্ভৱ নহয়। শিলৰ স্পাৰ অবিহনে মাজুলীখন সুৰক্ষিত কেতিয়াও নহয়। এটা দলং বনাইছে, ৱেলকাম, কিন্তু যদি মাজুলীখনেই নাথাকে দলঙৰ অস্তিত্ব কি থাকিব? আজি কিছুদিনৰ আগতে ভকত চাপৰিৰ গৰাখহনীয়াক লৈ এটা বিশেষ ভিডিঅ' ভাইৰেল হৈছিলে। হয়, তেওঁলোক আহিছিলে আপোনাৰ বাহিৰৰ পৰা, ব্ৰহ্মপুত্ৰ বৰ্ডক তেওঁলোকে ধমকি দিয়া হৈছে। গতিকে এই বিষয়টোৰ ওপৰত আপুনি কি ক'ব? নিশ্চয় চাইছে, অৱগত হৈছে চাগে এই বিষয়টো লৈ। সেইটো মানে আচলতে এনেকুৱা কথা দেই, মাজুলীত যিসকল খহনীয়া মানুহ, সেই খহনীয়া মানুহখিনিৰ বেদনা যিসকলে পৰিস্থিতিটো দেখা নাই বা নিজৰ হোৱা নাই, সেই মানুহখিনি কেতিয়াও অনুভৱ নকৰে। কিমান ক্ষোভিত হৈ থাকে মানুহখিনি।
এইসকল মানুহে বুজি পায়। কাৰণ সেইখিনি পৰিৱেশ আমি দেখিছোঁ, নিজে পাইছোঁ। এতিয়া হেৰি মাজুলীৰ এগৰাকী প্ৰতিনিধিয়ে মানে চৰকাৰী ঘৰৰ কিছুদিনৰ আগত কৈছিল খহনীয়া মাজুলীত একদম নাইকিয়া হৈ গ'ল। তাৰ উদাহৰণ ভকত চাপৰিৰ কথা আপুনি ক'লে, ভকত চাপৰি তাৰ উদাহৰণ। আজিলৈকে ভকত চাপৰিত আমাৰ খেতিৰ এটা যিটো হেৰি কি বুলি কয়, নতুন শস্য গুড় হওক, শস্য পাচলি হওক, মাজুলীকে শাক পাচলিৰ ক্ষেত্ৰতে হওক বা খেতি বাতিৰ ক্ষেত্ৰত সেইটোৱে ভকত চাপৰি আমাৰ মাজুলীৰ বাবে এটা মূল কেন্দ্ৰ। হয় মূল কেন্দ্ৰ নহয় জানো? নাম আছে মাজুলীৰ নাম। গতিকে এনে বিষয় কিছুমান তেওঁ অনুকিয়াব বিচাৰিছে। লগতে এটা কথা কওঁ, আপুনি ক'লে যিহেতু যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনত মাজুলীত দুই এটা কাম হৈছে, এই কামখিনিক লৈ আপুনি কিমান সুখী? যদি এজন আপুনি নাগৰিক হিচাপে চাবলৈ যায়, এই কামখিনিক লৈ আপুনি সুখী হয় নে নহয়? যদি নহয়, কিয় নহয়? বা আপুনি যদি আপোনাৰ আইডিঅলজিকেলি যিটো দৃষ্টিভংগীৰ পৰা আঁতৰি আহি এই কথাখিনি যদি আপুনি ক'ব বিচাৰে, তেন্তে আপুনি ভুৱন গাম আৰু সৰ্বানন্দ সোণোৱালৰ সময়ত হোৱা সেই কামৰ মাজত এই ডিফাৰেঞ্চিয়েশ্যনটো আপুনি কি হিচাপত ৰাখিব বিচাৰে? সেইটো আচলতে আমি সৰ্বানন্দ সোণোৱাল ডাঙৰ এগৰাকী বিধায়ক হিচাপে আমি কথা নাপাতোঁ, তেখেতক এগৰাকী অসমৰ মুখ্যমন্ত্ৰী হিচাপে কথা পাতিম। এগৰাকী অসমৰ মুখ্যমন্ত্ৰী হিচাপে তেখেতে নিজৰ সমষ্টিটোত কি কৰিব লাগে সেইটো আপোনালোকে নিজেও জানে। তেখেতে প্ৰথম কামটোৱে কৰিব নোৱাৰিলে, মাজুলীখনক ভৌগোলিকভাৱে সুৰক্ষিত কৰা, যিটো মাজুলীৰ প্ৰত্যেকজন মানুহে বিচাৰিছিলে। প্ৰথম সেইটোৱে কৰিব নোৱাৰিলে। দ্বিতীয় কথাটো হ'ল মাজুলীৰ এডুকেশ্যনৰ ছিষ্টেমটো যদি আপোনালোকে চায়, এটা কথা আছে, মাজুলীত কমাৰ্চ কলেজ এখন প্ৰয়োজন আছিলে, ছায়েন্স কলেজ এখন প্ৰয়োজন আছিলে, কিন্তু তেখেতে দিব নোৱাৰিলে। এখন জিলা ঘোষণা কৰি থৈ গ'ল, কিন্তু জিলা হিচাপে মাজুলীখিনি যিখিনি পাব লাগিছিলে সেইখিনি তেখেতে দিব নোৱাৰিলে। গতিকে এডুকেশ্যন ছিষ্টেমটোতে হওক বহুত কৰিব লগা আছে, স্পৰ্টছৰ ক্ষেত্ৰতে বহুত কৰিব লগা আছে, আপোনাৰ টুৰিজিম ক্ষেত্ৰত যিটো মাজুলীৰ বহুত নিবনুৱা টুৰিজিম ক্ষেত্ৰত জড়িত হৈ সংস্থাপিত হ'ব পৰা অপশ্যন আছিলে, সেই ছিষ্টেমটোকে তেখেতে কৰিব নোৱাৰিলে। গতিকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ মাজুলীক বহুত কিবা কিবি দিলে বুলি মই অন্ততঃ নাভাবোঁ। সেইটো এইখিনিতে এইবাৰ বিশেষকৈ এটা বিষয়ে বিশেষভাৱে চৰ্চা লাভ কৰিছে, যিটো মই প্ৰথমতেই উনুকিয়াইছোঁ যে শাসকেই হওক বা বিৰোধীয়ে হওক, এইবাৰ যুৱ প্ৰতিনিধিয়ে বিশেষভাৱে প্ৰাধান্য পোৱাৰ আশংকা কৰা হৈছে, প্ৰাধান্য পাব। এই বিষয়ত আপুনি কি ক'ব? হয়, সেইটো আমি আশাবাদী। তথাপিতো দলৰ সিদ্ধান্তই আমাৰ কাৰণে সৰ্বোচ্চ। এতিয়া এনেকুৱা হৈ পৰিছে নেকি, নে যুৱ প্ৰতিনিধিৰ ওপৰত আস্থা ৰাখিহে অসমখনৰ বিকাশ জড়িত হৈ আছে? এনেকুৱা কিবা বিষয় হৈ পৰিছে নেকি বিষয়টো? সমাজত যেতিয়া আমি কাম কৰিবলৈ যাওঁ, অভিয়াছলি সমাজৰ মানুহখিনিয়ে বা গাঁৱৰ মানুহখিনিয়ে যেতিয়া আমি মানুহখিনিক লগ কৰোঁ, তেখেতসকলে কয় যে যুৱকসকলে দৌৰিব পাৰে, যুৱকসকলে দায়িত্ব ল'ব লাগে। সেই কথাখিনি কয়, যুৱকৰ প্ৰতি এটা আশা আছে। গতিকে সেই দৃষ্টিকোণৰ পৰা যদি চাওঁ, আমি আশাবাদী নেতৃত্বে নিশ্চয় সেইখিনি বিবেচনা কৰিব। আপুনি যুৱ প্ৰতিনিধি হিচাপে এইবাৰ মাজুলী যিহেতু জাতীয় কংগ্ৰেছৰ হৈ আপুনি টিকট প্ৰত্যাশী, গতিকে কিমান আশাবাদী দলীয় কৰ্মী? মই ব্যক্তিগতভাৱে যদি কওঁ কথাখিনি, নিশ্চয় আশাবাদী, 100% আশাবাদী। কিয়নো সৰ্বানন্দ ডাঙৰীয়া মাজুলীৰ পৰা মুখ্যমন্ত্ৰী হৈ যোৱাৰ পাছত বা বিধায়ক হৈ মুখ্যমন্ত্ৰী হৈ যোৱাৰ পাছত মাজুলীৰ পৰা যেনেধৰণে কংগ্ৰেছ কৰ্মীয়ে কংগ্ৰেছ ত্যাগ কৰিছিল বা বিজেপিলৈ যোৱাৰ যি প্ৰৱণতা কৰিছিল, এই সময়টোত দলটোক মাজুলীত জীয়াই ৰাখিবলৈ কাৰণে আমি যিমানখিনি কষ্ট কৰিছোঁ, সেইটো অন্ততঃ মই নিজে ক'ব নালাগে, মাজুলীবাসী প্ৰত্যেকজন মানুহে জানে। গতিকে তেনেস্থলত একেবাৰে দলটোক ধৰি ৰখা মানুহ হিচাপে বা দলটোক ইমান কষ্ট কৰা মানুহ হিচাপে আৰু সমাজত বিভিন্ন সমস্যাখিনিৰ লগত আমি জড়িত হৈ আছোঁ। ৰাজনৈতিক প্ৰতিটো ক্ষেত্ৰতে আমি জড়িত হৈ আছোঁ, বিভিন্ন সামাজিক ক্ষেত্ৰখনত কাম কৰিছোঁ। গতিকে মাজুলীৰ সমস্যাখিনি ভালকৈ জানো। সেই দৃষ্টিকোণৰ পৰা যদি চাওঁ, নিশ্চয় দলৰ নেতৃত্বই আমাক যোগ্য বুলি ভাবি নিশ্চয় টিকেট প্ৰদান কৰিব বুলি আশাবাদী। এজন যুৱ প্ৰতিনিধি হিচাপে বৰ্তমান সময়ত আপোনাৰ সমষ্টিৰ ৰাইজলৈ আপুনি কি আহ্বান জনাব? কি আহ্বান থাকিব? ৰাইজক এটা কথাই আহ্বান জনাম, যিহেতু 14 চনত মোদী ডাঙৰীয়াই আজছে দিন আয়েগা বুলি কৈ ডাঙৰ এটা পৰিৱেশ দি পেলাই চৰকাৰ কৰিলে। তাৰপিছত আকৌ 2016 চনত অসমত পৰিৱৰ্তন বুলি আনিলে। আজছে দিন আৰু পৰিৱৰ্তন মানুহে কি দেখিছে সেইটোতো মই বহলাই ক'ব নালাগে। আজিৰ তাৰিখত আগতে 500 টকা তুমি লৈ যদি বজাৰ কৰিবলৈ যোৱা মোনা নধৰে। আজিকালি তুমি 1000 লৈ গৈ বজাৰ কৰিলে মোনাত মানে কি ভৰ্তি নহয়, ইমানেই বস্তুৰ দাম প্ৰত্যেকজন মানুহে অনুভৱ কৰিছে। কোনো এটা ছেক্টৰত শান্তি নাই, কোনো এটা ছেক্টৰত মানে ভালকৈ মানুহে কাম কৰিব নোৱাৰা অৱস্থা। প্ৰতিটো ছেক্টৰতে অশান্তি পৰিৱেশ। অকল মানে গোটেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখনক হিন্দু মুছলিমৰ নামতে ভাগ কৰি পৰিৱেশ বিনষ্ট কৰি পেলাইছে।
গতিকে সেইখিনিৰ পৰা পৰিত্ৰাণ পাবলৈ এখন সুস্থ সমাজ, এখন সামাজিক যিটো আমাৰ আগৰ দিনত যেনেকুৱা আছিলে, আগৰ দিনত কংগ্ৰেছ, বিজেপি বা এজেপি মানুহৰ মাজত ভেদাভেদ নাছিল নহয়। একেখন সমাজতে থাকে, একেখন সমাজতে কাম কৰে। আজিকালি কি হৈছে, কোনজন বিজেপি এজন কংগ্ৰেছ দূৰতে আৰু সেই বস্তুখিনি যাতে নহয়। ৰাজনীতিৰ এটা পৰ্যায়ত ব্যক্তিগত সম্পৰ্কবোৰ এটা পৰ্যায়ত, সেই পৰ্যায়খিনি বিজেপি অহাৰ পিছত অধিক হৈ গুচি গ'ল, যাৰ কাৰণে সমাজখন বিশৃংখল হ'বলৈ আৰম্ভ কৰিছে। গতিকে আমাক বিশৃংখল সমাজ নালাগে, এখন সুস্থ সমাজ লাগে। একেলগে কাম কৰি সমাজখনক, প্ৰত্যেকৰে দায়িত্ব যে সমাজখনক উন্নতি কৰা, নিজৰ সমষ্টিটো উন্নতি কৰা। সেইখিনি কৰিবৰ বাবে সেইখিনি চাই নিশ্চয় নৱপ্ৰজন্মই হওক বা মাজুলীবাসী ৰাইজে হওক এইবাৰ পুনৰ পৰিৱৰ্তনৰ কাম কৰিব বা সিদ্ধান্ত ল'ব, সেইটো মই আশাবাদী। দল বগৰা ৰাজনৈতিক ব্যক্তিৰ প্ৰতি আপোনাৰ আহ্বান কি থাকিব? আচলতে দল বাগৰাবোৰ এনেধৰণৰ মানুহ আইডিঅলজিকেলি কাম কৰিব লাগে। যিবোৰ মানুহে দল বাগৰে তেওঁলোকে যে সমাজৰ কাৰণে কাম কৰিবলৈ যায় বুলি মই নাভাবোঁ অন্ততঃ। কাৰণ সুযোগ সুবিধা পালে কোনে কি কৰিব পাৰে ভালকে আপোনালোকেও জানে, ময়ো জানো, কাকো বুজাই কোৱাৰ প্ৰয়োজন নাই। বহুত মানুহে সুযোগ পালে এৰাতিৰ ভিতৰতে চোলা সলাব পাৰে। সেইবোৰ মানুহক অন্ততঃ মই মানুহ হিচাপে নাভাবোঁ। মই সেইবোৰ মানুহ, সমাজত আমি দুদিন জীয়াই থাকিম, এদিনো থাকিম, অন্ততঃ পিছৰ প্ৰজন্মই আমাক ক'ব পাৰিব লাগে যে আমুকে আমুক আমুক কৰিছিল। প্ৰত্যেকজন মানুহে সেইটো কৰাটো ভাল। গতিকে মই যদি জীয়াই থকা অৱস্থাত সুযোগ লৈ সিটোৰ পিছত সিটো কাম কৰি থৈ গৈ থাকোঁ, মোৰ নেক্সট প্ৰজন্মই কি আমাৰ পৰা শিক্ষা ল'ব? গতিকে আমাৰ প্ৰত্যেকজনে দায়িত্ব, মানুহ হিচাপে জীয়াই আছোঁ যেতিয়া নেক্সট প্ৰজন্মক আমি ভাল শিক্ষা দি থৈ যাব লাগিব। যুৱ প্ৰজন্মৰ ৰাজনৈতিক দিশটোৰ প্ৰতি বৰ্তমান সময়ত আগ্ৰহী হোৱাটো কিমান দৰকাৰ? বৰ্তমান সময়ত সমগ্ৰ ভাৰতবৰ্ষত যুৱ সমাজেই ৰাজনীতি পৰিৱৰ্তন কৰিছে। আমাৰ উদাহৰণ আছে অসমত। অসম আন্দোলনৰ পিছত যেনেকৈ এটা ৰাজনৈতিক আন্দোলন মানে চেঞ্জিং হৈছিল, ঠিক একেদৰে যুৱ প্ৰজন্মই প্ৰতিটো ইলেকশ্যনতে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে। কিন্তু এতিয়াও আহ্বান জনাম, যিসকলে আজিৰ তাৰিখতো ৰাজনৈতিকভাৱে সিদ্ধান্ত ল'ব খোজা নাই, তেখেতসকল কিন্তু সিদ্ধান্ত লোৱাৰ সময় আহি গ'ল। যদি আমি সিদ্ধান্ত নলওঁ, অন্ততঃ এটা সময়ত আমি নিজকে সুধিব লাগিব যে মই এই সময়টোত কিয় মই সিদ্ধান্ত নলওঁ। গতিকে অনুশোচনা কৰাতকৈ সময় থাকোঁতে সিদ্ধান্ত ল'লে সমাজখনৰ কাৰণে ভাল, নিজৰ কাৰণে ভাল, গোটেই আমাৰ ছিষ্টেমটোৰ কাৰণে ভাল। গতিকে সেইবাবে ভাবোঁ যে যুৱ সমাজে এইবাৰ নিশ্চয় সিদ্ধান্ত ল'ব আৰু অংশগ্ৰহণ নিশ্চয় ভালকৈ কৰিব। পূৰ্বতে আছিল এজিপি চৰকাৰ, তাৰপিছত কংগ্ৰেছ, এতিয়া বিজেপি। এজিপি বিজেপিৰ লগত এলায়েন্সত অহাৰ পিছত মূল ফেক্টৰ হিচাপে কংগ্ৰেছেই কিয় থাকি গ'ল? আপুনি নিজেও গম পাইছে যে প্ৰতিটো মুহূৰ্তত বিজেপিয়ে হওক বা অন্য দলৰে হওক, তেওঁলোকৰ কৰ্মীসকলৰ পৰা এটা বদনাম পোৱা যায় যে কংগ্ৰেছৰ দিনত আমুক নহ'লে বা বিভিন্ন ধৰণৰ সমস্যাৰ কথা অনুকিওৱা যায় বুলি ভাবে। আপুনি ভাল বিষয় এটা উলিয়াইছে। আপুনি হয়তো ইতিহাস ঘূৰাই চাব লাগিব। প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ আগত তেখেতৰ কথা বতৰা আৰু মুখ্যমন্ত্ৰী হোৱাৰ পাছত যিখিনি পৰিৱেশ অসমৰ ৰাইজে পাহৰা নাই। এইবাবে এজিপি দলটো ইতিহাস হৈ গুচি গ'ল। ছেকেণ্ডলি আপুনি আজিৰ তাৰিখত যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰ্যকলাপ চাই, প্ৰফুল্ল কুমাৰ মহন্ত আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাজত বৰ বিশেষ পাৰ্থক্য আছে বুলি মই নাভাবোঁ। দুয়োজনে একেধৰণে কাম কৰি আছে। এদিন যেনেকৈ প্ৰফুল্ল কুমাৰ মহন্ত আজি তাৰিখত ইতিহাস হৈ গৈছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ইতিহাস হ'বলৈ আৰু বেছি দিন নাই। অসমৰ মানুহ বুৰ্বক কেতিয়াও নহয়। প্ৰত্যেকজন মানুহেই সময় বিশ্লেষণ কৰে, কোনে ক'ত কি কাম কৰিলে, যাৰ কাৰণে আজি এজিপি ইতিহাস হ'বলৈ গৈ আছে। নটাত শাসকীয় পক্ষৰ লগত আছে কাৰণে অলপ জীয়াই আছেগৈ। যদি অকলে কৰিব লগা হ'লে একেবাৰে ইতিহাস হৈ যাব, নাইকিয়া হৈ যাব। ঠিক এই বিজেপিকো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিধৰণে কাম কৰিছে, গতিকে বিজেপি ইতিহাস হ'বৰ কাৰণে বৰ বিশেষ বেছি দিন নাই আৰু কেইটামান দিন আছে। এই কেইটামান দিনৰ কাৰণে আপোনালোকে অপেক্ষা কৰিলে নিশ্চয় গম পাব। এয়াই আছিল বিষ্ণুকমল পায়েঙৰ নিজৰ মত। তেওঁ জনালে যে তেওঁৰ আগন্তুক পৰিকল্পনা কি, তেওঁ কি এজেণ্ডা লৈ ৰাইজৰ কাষলৈ চাপি যাব। শেষত কিবা অনুৰোধ কৰিব নেকি ৰাইজলৈ? ৰাইজলৈ এটাই আহ্বান জনাম, যিহেতু মাজুলীখন বহু সমস্যাৰে জৰ্জৰিত হৈ আছে। যিখিনি সমস্যা বৰ বিশেষ ডাঙৰ ডাঙৰ ভাষণ দি পেলাই পৰিৱৰ্তন আনিম বুলি কোৱাৰ পাছতো এগৰাকী মুখ্যমন্ত্ৰীও মাজুলীৰ প্ৰতিনিধি হৈ গ'ল, কিন্তু মাজুলীৰ মূল সমস্যাখিনিকে চুব নোৱাৰিলে। কেৱল এই অৰুণোদয়ৰ 1200 টকা নেকি, মেবি 1250 টকা, 1250 টকা লৈ মানুহ জীয়াই থাকিব নোৱাৰে। যদি গেছৰ দাম তাতকৈ বেছি হয় বা তাৰ সমসাময়িক হয়, গতিকে মানুহ জীয়াই থাকিবলৈ হ'লে সংস্থাপন লাগিব। গতিকে মাজুলীত সংস্থাপন দিব পৰাকৈ একোৱে কৰা নাই।
কৰাৰ অপশ্যন বহুত আছে। টুৰিজিম ছেক্টৰটো ডেভেলপ কৰিব লগা আছে, আমাৰ খেতি বাতিত কাম কৰিব লগা আছে, কিন্তু মাজুলীত বৰ বিশেষ তেনেকৈ কৰা একো পৰিলক্ষিত হোৱা নাই। সেইকাৰণে মাজুলীবাসী ৰাইজক এটাই অনুৰোধ জনাওঁ যে মাজুলীখনক সুস্থভাৱে আমাক ৰাখিবৰ বাবে বা ভৌগোলিকভাৱে সুৰক্ষিত কৰিবলৈ হ'লে গতিকে সেইবাৰ পৰিৱৰ্তন কৰাৰ আহ্বান জনাম। গতিকে আমিও আশাবাদী মাজুলীবাসী ৰাইজে নিশ্চয় উচিত সিদ্ধান্ত ল'ব।